নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। ৰেচিপিটোৰ কাৰণে লৈছোঁ মৰাপাত কেইখিলামান ছিঙি, আমাৰ বাৰীৰে হয়, মই বাৰীৰ পৰা কেইখিলামান অলপ কোমলীয়া চাই মৰাপাত কেইখিলামান ছিঙি লৈছোঁ। মৰাপাতখিনি মই ছিঙি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাব। মৰাপাতখিনি ছিঙি ল'লোঁ। এতিয়া মই এখিলাকৈ এনেকৈ ডাঙৰকৈ ধুই ল'ম। আচলতে মই আপোনালোকৰ আগত বহুত দিন ৰেচিপিৰ ভিডিঅ' দিব পৰা নাই, কাৰণ মই পূজা আগৰ পৰাই বহুত ব্যস্ত হৈ পৰিছিলোঁ। আজি বনাম মই মৰাপাতৰ পকৰি। মৰাপাতৰ পকৰি বনাবৰ কাৰণে এইফালে চাউল তিয়াই ৰাখিছিলোঁ। চাউলখিনি মই মিক্সিত পিহি ল'ম আৰু এইখিনি পিহি ল'লোঁ। চাউলৰ গুড়িখিনি অলপমান ডাঠকৈ লৈছোঁ, কাৰণ চাউলৰ গুড়িখিনি মৰাপাতৰ লগত লাগি ধৰিব লাগিব। আৰু এইফালে দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। গোটেইখিনি মই ভালদৰে মিক্স কৰি লওঁ আৰু মৰাপাতখিনিও এনেকৈ 4-5 খিলাকৈ জাপি ল'লোঁ। এতিয়া জাপি লোৱা মৰাপাতখিনিত চাউলৰ গুড়িখিনি ভালদৰে লগাই ল'ম। দুয়ো পিঠিতে লগাই ল'ম। আপোনালোকে চাই থাকিব কেনেকৈ লগাওঁ। এনেকৈ লগাই ল'লোঁ আৰু এতিয়া মই ফ্ৰাই কৰি লওঁ। ল' ষ্টিমত ফ্ৰাই কৰিছোঁ, কাৰণ নহ'লে মাজৰটো নিসিজিব আৰু বাহিৰৰ ভাগটো দেৰি থাকিব। সেইকাৰণে মই ল' ষ্টিমতে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে মৰাপাতৰ পকৰিখিনি বনাবৰ কাৰণে বেচনৰ গুড়াও ব্যৱহাৰ কৰিব পাৰে। বেচনৰ গুড়িৰ সৈতে বনালে কোমল হয় আৰু চাউলৰ গুড়িৰ সৈতে বনালে অলপমান মৰমৰীয়া হয়, খাবলৈ ভাল লাগে। এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল। আপোনালোকে বাৰু কোনে এনেকৈ মৰাপাতৰ পকৰি বনাই খাই জনাবচোন। যিসকলে মৰাপাত খাই বেয়া পায় সেইসকলে এনেদৰে পকৰি বনাই খাব পাৰে, বৰ সোৱাদ হয় খাবলৈ। আজি ৰেচিপিটো চাই কেনে পালে জনাবচোন। যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আকৌ এটা নতুন ৰেচিপিৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।